হেল্ল' গাইজ, গুড আফটাৰনুন। আজি মিনি ব্লগটো টাউনৰ পৰাই আৰম্ভ কৰিলোঁ। মই গৈ আছোঁ বিশাললৈ বুলি। মোৰ নিজৰ অলপমান বজাৰ কৰিবলগীয়া আছে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু বহুত দিন হ'ল একো মিনি ব্লগ দিয়া নাই। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ এয়া বিশাল, লগতে এয়া ভিনদেউ আহিছে। মোৰ নিজৰ অলপমান বস্তু কিনিবলগীয়া আছে বাবে মই লৈ আহিলোঁ। আৰু এইফালে আমি বজাৰ কৰি হৈ গ'ল। আমাৰ বজাৰ কৰি হোৱাৰ পিছতে ভিনদেউৱে এইফালে পে'মেণ্ট কৰিবলৈ গৈছে। আৰু পে'মেণ্ট কৰি হোৱাৰ পাছতে তাৰপৰা ওলাই আমি পৰঠা খাবলৈ বুলি সোমালোঁ। পৰঠা খাই কৰি লৈ আহি পেলাই এয়া ঘৰৰ পৰাই আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ মই কি আনিলোঁ। আৰু এইফালে এয়া ফ্ৰক এটা আনিলোঁ, লগতে মেকআপ বক্স এটাও আনিলোঁ। তাৰপাছতে মোৰ ভোক লগাৰ কাৰণে মই এয়া নিজেই আলু আৰু ডিম ভাজি বনাই ভাত কেইটামান খাওঁ বুলি ভাবিলোঁ। ভাতকেইটা খাই পেলাই অলপমান ৰেষ্ট লৈ পেলাই বাহঁতৰ লগত আকৌ ওলাই যাবলৈ বুলি ওলালোঁ, এয়া নগাঁও ফুড কৰ্টলৈ বুলি। আৰু এইফালে আমি আহি পাই গ'লোহি, বাইপাছৰ ওচৰত আছে, আপোনালোকো আহিব পাৰে। চ' তাতে এয়া খালোঁ। তাৰপিছত ঘৰ গৈ এয়া বাহঁতৰ ঘৰলৈ গ'লোঁ। আজিলৈ মিনি ব্লগটো ইমানেই। বাই বাই।